তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে বৰপেটা লোকসভা সমষ্টিত আজি অগপ বিজেপি BPFৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে মনোনয়ন পত্ৰ দাখিল কৰে। আজি ৰাতিপুৱা অগপ বিজেপি BPFৰ সমৰ্থিত প্ৰাৰ্থীগৰাকীয়ে বৰপেটা সত্ৰত আশীষ লোৱাৰ পিছত বৰপেটা পৌৰসভাৰ খেলপথাৰত সহস্ৰাধিক সমৰ্থকৰ সৈতে সমবেত হৈ পৰৱৰ্তী সময়ত এক সমদল কৰি বৰপেটাৰ উপায়ুক্তৰ কাৰ্যালয়ত এই মনোনয়ন পত্ৰ দাখিল কৰে। এই মনোনয়ন পত্ৰ দাখিলৰ সময়ছোৱাত বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, অগপৰ সভাপতি অতুল বৰা, BPFৰ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি কেইবাগৰাকীও বিধায়কে অংশগ্ৰহণ কৰে। কলগাছিয়াত শোভাযাত্ৰা কৰিছে। গতিকে তেনেকুৱা ব্যক্তি কৰি পেলাই আমি এতিয়া সমালোচনাকে লাভ নাই, কাৰণ কিয় ৰাইজে ইতিমধ্যে জ্ঞাত সিদ্ধান্ত ল'ব লাগিব। গতিকে আমাৰ বৰপেটা অঞ্চলৰ হিন্দুৱে হওক, মুছলমানে হওক, আশা ভাষীয়ে নহওক, সমূহ ৰাইজে ভোট দিব কৰি সন্মুখত ৰাখি পেলাই আৰু লগতে কুমাৰ দীপক দাসক ৰাখি পেলাই কিন্তু আমি মন্ত্ৰীসকলে যি আহ্বান আৰু কুমাৰ দীপক দাসে ইতিমধ্যে বিভিন্ন ধৰণে সেৱা আগবঢ়াইছে এই অঞ্চলত। গতিকে ৰাইজে বিবেক কৰা ৰাইজে ভাৰতীয় জনতা পাৰ্টি BPFৰ সমৰ্থিত অসম গণ পৰিষদৰ কুমাৰ দীপক দাসকে কংগ্ৰেছে শক্তিশালী প্ৰাৰ্থী দিছে। বৰপেটাত শক্তিশালী প্ৰাৰ্থী দিছে, আকৌ শক্তিশালী প্ৰাৰ্থী শক্তিশালী একো নহয় বুজাবুজি, কাৰণ যাতে দুনীয়াবাসী ৰাইজে এইখিনি উপলব্ধি কৰে, যিহেতু বিধায়ক হৈ আছে। গতিকে দুনীয়াবাসী ৰাইজে আপুনি ক'ত ভোট দিব। মইতো কৈছোঁ প্ৰতিদ্বন্দ্বী নাই, কিন্তু কংগ্ৰেছ আৰু AIDF এই দুটা শক্তিক ৰুধিবলৈ আমি সমবেত হৈছোঁ। আমি দলকেইটা নহয়, সমগ্ৰ অসমৰ হিন্দু, মুছলমান, অসমীয়া, বঙালী, জনজাতি, অজনজাতি সকলোৱে আজি একগোট হৈ ওলাই আহিছে।